যোৱা 3 মাৰ্চৰ পৰা আৰম্ভ কৰি আজিলৈকে মানে আমি আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলক লৈ বাগৰুম্বা বাৰদৈ চিখলা আৰু খাম স্পুং এইবোৰ বাদ্যযন্ত্ৰৰ ওপৰত প্ৰশিক্ষণ আমি দি আছে সেই প্ৰশিক্ষণত বা এই কৰ্মশালাত 70+ যুৱক যুৱতীসকলে ওলাই আহি এনে আমাৰ এই কৰ্মশালা অংশগ্ৰহণ কৰিছে হয় হয় প্ৰশিক্ষক হিচাপে আমাৰ তাত আছে যোগেন চন্দ্ৰ বসুমতাৰী এখেতে প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দি আছে এখেতে শ্বহীদ ফৰদানা दैমাৰী বঁটাপ্ৰাপ্ত এজন ব্যক্তি খুব দক্ষ ব্যক্তি এখেতে সংস্কৃতি দিশত খুব দক্ষ ব্যক্তি সন্মানীয় যোগেন চন্দ্ৰ বসুমতাৰী এখেতেই আমাৰ ল'ৰা ছোৱালীবিলাকক খাম বজোৱা স্পুং বজোৱা এই বাদ্যযন্ত্ৰত প্ৰশিক্ষণ দি আছে আৰু এই প্ৰশিক্ষণত আমাৰ অঞ্চলত সৰু সৰু যুৱক যুৱতী যিসকলে ক্লাছ 5ৰ পৰা 6ৰ পৰা 7ৰ পৰা আপ টু কলেজ লেভেলত পঢ়া যুৱক যুৱতীসকলে আমাৰ এই বাগৰুম্বা বাৰদৈ চিখলা নৃত্যখন প্ৰশিক্ষণ ল'বলৈ ওলাই আহিছে হয় মানে এটা জাতিৰ যিটো চিনাকি সেই জাতিৰ চিনাকিটো আমাৰ যিটো পৰিচয় এটা জাতিৰ পৰিচয় সেই জাতিৰ পৰিচয়খন যদি বিশ্বত যদি এটা চিনাকি দিবলৈ চিনাকি দিবলৈ লগীয়া হয় তেতিয়াহ'লে আমাৰ যিকোনো জাতি গোষ্ঠীৰ যি পৰম্পৰাগত সংস্কৃতি বা নৃত্য বা যিকোনো বাদ্যযন্ত্ৰ পৰম্পৰাগত সেই পৰম্পৰাগত যি বাদ্যযন্ত্ৰ বা নৃত্য সেইবিলাক আমাৰ যি যুৱক যুৱতীসকল এই যুৱক যুৱতীসকলে আঁকোৱালি লৈ দায়িত্ব অৰ্পণ কৰিলে বা দায়িত্ব লৈ যদি সকলো বাদ্যযন্ত্ৰ বুজাবলৈ যদি চেষ্টা কৰে বা বাগৰুম্বা যিটো আমাৰ নৃত্য বড়ো জনগোষ্ঠীৰ এটা অন্যতম বাগৰুম্বা যি নৃত্য সেই নৃত্যখন যদি উঠি অহা যুৱ প্ৰজন্মই যদি সেইখন মানে নিজে ধৰি ৰাখিব যেতিয়া চেষ্টা কৰিব তেতিয়া মানে কোনো এটা জাতিৰ যি সংস্কৃতি সেই সংস্কৃতিখন মানে শেষ হৈ নাযায় মানে এইটো যদি বজাই ৰাখিব লগা হয় বা বিশ্বত যিটো আপুনি এইটো চিনাকি দিব বিচাৰে তেতিয়াহ'লে উঠি অহা যুৱক যুৱতীসকলে নিজৰ যি জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ বা সংস্কৃতি সেইখন মানে ধৰি ৰাখিব লাগিব কি কয় এই প্ৰশিক্ষণখন 12 তাৰিখলৈকে চলিব আজিতো 11 তাৰিখ অহাকালিলৈকে চলিব অহাকালি অন্তিমটো আমাৰ এই কৰ্মশালাখন অন্তিমটো দিন অহাকালি এই কিবাখন শেষ হ'ব সমাপ্ত হ'ব